কি খবৰ বৰ্তমান মই ঘৰৰ পদূলিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া বৰ্তমান যাবলৈ বুলি ওলাই আছোঁ দুলীয়াজান সেয়েহে দেখাই থাকিম আপোনালোকৰ পাছলৈ ভিডিঅ'খিনি তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ পাতিহা খাব নি পাতিহা লাগিলে পাই যাব আপোনালোকে দেই আৰু আপোনালোকৰ বোলে ধান ওলাইছে নাই জনাবচোন বাৰু যি কি নহওক আমাৰ ফালে বাৰু ধান ওলোৱাই নাই বৰ্তমান ওলাবলৈ তলতহে ওলাব নেকি আমি বিচাৰি মেলি ভাবি আছোঁ মানে তাকে জনাব দেই আপোনালোকে আৰু এতিয়া ধুনীয়াকৈ গান চান শুনি গৈ আছোঁ আৰু মানে মনটো বৰ ভাল লগা নাই সেইকাৰণে অলপ বনাইছোঁ আৰু আপোনালোকক মাজে ভৰাই দিম চাই থাকিব কেনেকুৱা পায় আৰু এতিয়া বৰ্তমান আমি গাঁৱৰ পৰা ওলাই আহিলোঁ আমি এতিয়া এই গড় চাৰিআলি বুলি কয় গড় চাৰিআলি হাইস্কুল তাত পালোহি তাৰ পৰা আমি পিঠাগুটি পামগৈ আপোনালোকক মাজে ভিডিঅ' দেখাই থাকিম চাই থাকিব ধুনীয়াকৈ দেই এখন স্কুলত মেট্ৰিক দিছিলোঁ যে সেইখন স্কুল আপোনালোকক দেখাবলৈ বুলি গৈ আছোঁ এইখন এইখন আপোনালোকে দেখিছেনে বাৰু এইখন আমাৰ স্কুলতে আমি মেট্ৰিক দিছিলোঁ এতিয়া আমি বৰ্তমান পিঠাগুটি পাইছোঁহি পিঠাগুটি মানে আমি এতিয়া যোনটো ৰাস্তাত আহি আছিলোঁ সেই ৰাস্তাটোৰ পৰা আমি এতিয়া মৰাণ কোনফালে যায় আৰু ৰাজগড় কোনফালে যায় আপোনালোকক দেখাব বিচাৰি আছোঁ চাই থাকিব মৰাণ যাব পাৰিব ধুনীয়াকৈ আৰু এতিয়া এই ৰাস্তাটো যাব পাৰিব এতিয়া ৰাজগড় আমি ৰাজগড় হৈ নাহৰকটীয়া হৈ দুলীয়াজান যাম মানে এই ৰাস্তাটোৱে সুন্দৰ পৰিৱেশ সেইটো চাওক বাগান সবফালে বাগানে আছে আৰু এইফালে বাগান আছে কি ধুনীয়া ৰাস্তা বনাইছে নহয় এতিয়া গৈ একদম মজা লাগিব চকু মুদি যাব পাৰিব মানে ইমান ধুনীয়া ৰাস্তা মোৰ কথা শুনি চকু মুদি নচলাব কিন্তু দেই কিন্তু আপোনালোকে বিপদত পৰিব সেইকাৰণে আৰামত চলাব ধুনীয়াকৈ একদম ড্ৰাইভটো ভালকৈ কৰিব সেইকাৰণে আমাৰ ভাইজনক কৈছোঁ ভালকৈ চলাবা তুমি আৰু ভালে যাতে গৈ পাওঁগৈ আশীৰ্বাদ কৰিব সকলোৱে আৰু ভিডিঅ'টো আৰু বন্ধুসকল আহি পাতচোন ৰাজগড়ে পালোহি আমি একদম পূজা লাগি গৈছে দেই বজাৰ বহিছে কি ধুনীয়া ডাঙৰ বজাৰ বহিছে বাপৰে বা মানে পূজা আহি আছে ন কি মজা লাগিছে মানে বাপৰে আপোনালোকক দেখাই আছোঁ দেই আৰু ফল এণ্ডত কিনাৰ মানে একদম ডাঙৰ দোকান বহিছে মানে একদম বজাৰ সম্পূৰ্ণকৈ বহি আছে বা কি লাগে আপোনাক জেলেপি মিঠাই বা কাপোৰ কানি ইত্যাদি ধৰি মানে কি লাগে আপোনালোকক বাপৰে কিবা কিবি কিনিবি নেকি জেলেপি মানে আৰু এতিয়া দেখাবলৈ হ'লে দোকান যাব লাগিব কিন্তু বহি আছে ৰাস্তা কিনাৰত কিন্তু মোক দেখি আছে জেলেপি দেখা নাই কিন্তু দেই আপোনালোকে এইটো চাওক কিমান বজাৰ মানুহ ভিৰ হৈ আছে এয়া আমি ফাইনেলি আহি পাই গ'লোহি ৰাজগড় একদম ৰাজগড় টাউন পাওঁতেহে মনটো ভাল লাগিছে যে পূজা আহি গ'ল বাপৰে আৰু এই ৰাস্তাটো আপোনাৰ সোণাৰী যাব পাৰিব আৰু এইফালে যাব পাৰিব এতিয়া নাহৰকটীয়া ধুনীয়াকৈ পূজা মণ্ডপবিলাক বনাই আছে দেখিছে নহয় একদম ভাল লাগিছে দেই আহি টাউনত সোমাওঁতে ভাল লাগিছে যে পূজা লাগি আছে কিন্তু গাঁৱত এনেকুৱা ধৰণৰ লগা নাছিলে আৰু এবাৰ আপোনালোকে পূজাত কি ল'ব বাৰু যি কি নহওক মই বেলুন এটা ল'ম বুলি ভাবিছোঁ আৰু পিপি এটা ল'ম বুলি ভাবিছোঁ আপোনালোকে বাৰু কি লয় জনাবচোন দেই আৰু পূজা এনেকুৱা ভাল লাগে নহয় পূজা লাগিলে গাত এনেকুৱা ধৰণৰ কথা আহি পৰে সেইকাৰণে ধুনীয়াকৈ আৰু পূজাটো চামগৈ আৰু ভাবিছোঁ মনে তাকে ভগৱানে মিলালে ভিতৰত চামগৈ আৰু দেই আৰু কাক লগ পাম আৰু পূজা ইমানটোৱে কথা BMW ঠিক আছে মই গাড়ী এখন ল'ম বুলি ভাবিছোঁ যিহেতু মই পিষ্টল ল'বি ন মই ধুনীয়াকৈ বজাই যে সেইটো এনেকুৱা এটা ল'ম বুলি ভাবি আছোঁ মানে বিজনেছত লাগিম বুলি ভাবিছোঁ JCB এখন ডাম্পাৰ দুখন লৈ পুৰা এবাৰ ইটো চিফটি বাদ দিম আৰু কাম কাজ চব বাদ দি দিম বিজনেছত লাগিম একদম পুৰা কাকাৰ মাটি আছে কিনে চব মানে চাপ্লাই দিম আৰু মাটি চাপ্লাই শিলৰ চাপ্লাই বালি চাপ্লাই যি লাগে মানে মোক কণ্টেক্ট কৰিব আৰু মই পূজাতে এবাৰ JCB দুখন আৰু ডাম্পাৰ দুখন আৰু এখন JCB মানে লৈ ল'ম মানে সেইকাৰণে ধুনীয়াকৈ বিজনেছত লাগি যাম আৰু আপোনালোকে কণ্টেক্ট কৰিব মোক বিন্দাছ একদম কমত লাগে চব দি দিম মানে চিন্তা কৰিব নাই দেই আৰু লগত আমি থাকিমেই গোটেইকেইটা ককাই ভাইকেইটা আৰু চবেই এখন যদি JCB আৰু ডাম্পাৰ দুখন হয় কিমান মজা লাগিব বাৰু আপুনি চিন্তা কৰক আৰু বেলেগে যদি 5,000 10,000 লগাওঁ আমি একদম 2,000 3,000 টকা দি দিম চিন্তা কৰিব নালাগে মানে ৰাস্তা চাওক গুল্লি হৈছে গুল্লি এইফালে চাৰিওফালে একদম কি ধুনীয়া পৰিৱেশ আৰু এইফালে চাওক না ইমান ধুনীয়া পৰিৱেশ হৈ আছে ন তামোল গছৰে ভৰা হৈছে গোটেইখন ৰাস্তা চাওক ৰাস্তা চাওক এতিয়া ৰাস্তা একদম হাইফাই ৰাস্তা এইটো হাইফাই বুলি কয় এইটো আপ এইফালে হৈ গ'ল ডাউন এইফালে ট্ৰেইন যায় এইফালে বাছ যায় মানে মানে সেইটো হৈছে কথাটো দেই বন্ধুসকল আৰু আমি আহি দেখোন এতিয়া টিংখাঙে পালোহি আৰু তেনেহ'লে
টিংখাঙৰ জেগাডোখৰ কেনেকুৱা হয় আপোনালোকে চাই থাকিব দেই। হৈ গ'ল টিংখাং থানাখন। ইয়াতো বজাৰ বহিছে বাপৰে বা, আজি দেওবাৰ নেকি? দেওবাৰ কাৰণে সকলো জেগাতে মানে বজাৰ বহি আছে দেই। একেবাৰে পূজা পূজা লাগিছে গাত, বেলুনে বাপৰে। আজি দেওবাৰ কাৰণে মানে চব জেগাতে ৰাজগড়, টিংখাং, নাহৰকটীয়া, দুলীয়াজান সকলো জেগাত মানে ক'বলৈ বাকী নাই, মৰাণ সকলো জেগাত মানে বজাৰ বহে দেই। ভাল লাগে একচুৱেলি, বহুত ভাল লাগে। দেওবাৰ দিনটোত বজাৰ আহিলে বুলি ক'লে মজা লাগে আৰু মানে ইটো কিনো সিটো কিনো, মানে পইচা থাকিলে হৈ গ'ল মানে, হয় নহয় ক? পইচা লাগে খালি, মেইন যি কিনে চব পাব। আৰু বজাৰত মানে কি হ'ল, মাৰ্কেটত একচুৱেলি বেলেগ মাৰ্কেটবিলাকতকৈ এই বজাৰলৈ আহিলে, গাঁৱলীয়া বজাৰবিলাকত আহিলে বেছি মানে বস্তুবিলাক অলপ কমত পোৱা যায় আৰু ফ্ৰেছ বস্তু পোৱা যায়, গাঁৱলীয়া বস্তু পোৱা যায়, শাক পাচলিৰ পৰা ধৰি ইত্যাদি কৰি যি বিচাৰে আৰু সেইখিনি লোকেল মুৰ্গীৰ পৰা ধৰি সকলোখিনি গাঁৱৰ বস্তুকে পোৱা যায়। সেইকাৰণে মানুহখিনি বেছি ভিৰ হয় মানে, সেইকাৰণে সকলো মানুহ আহে আৰু টিংখাং বজাৰখন পাৰ হৈ যেনে তেনে কাটি কুটি ওলাই আহিলোঁ আৰু বন্ধুসকল। আৰু এতিয়া আমি এইডোখৰ জেগাডোখৰ কি বুলি কয়, শালমাৰী ভেটেনাৰী তিনিআলি নে কি বুলি কয়, সেই জেগাডোখৰ আপোনালোকক দেখাব বিচাৰিছোঁ মানে, চাই থাকিব দেই। এইখন বাপৰে বা, আহি আমি শৰাইঘাট পাই গ'লোহি দেই বন্ধুসকল। শৰাইঘাট দলং পাইছোহি, আপোনালোকক দেখাব বিচাৰিছোঁ, চাই থাকিব তেনেহ'লে দেই। এইখন চাই লওক, শৰাইঘাট, নাহৰকটীয়া শৰাইঘাট দলং এইখন। কেনেকুৱা লাগিলে? একচুৱেলি এইফালে আহি যাম বুলি ভবাই নাছিলোঁ, ঘটককৈ মানে টাইমটো মানে খেলি মেলি হৈ গ'ল আৰু প্লেনটো চেঞ্জ কৰি দিয়া হ'ল মানে, প্লেন চেঞ্জ কৰি দিলোঁ। সেইকাৰণে আমি আহি শৰাইঘাট দলং পাই গ'লোহি, আমি কৈ পাৰ হৈ আহিলোঁ। মজা লাগিলে কিন্তু দেই, আপোনালোকে চাব কিন্তু, চাই কেনেকুৱা পালে জনাব বুলি নাভাবিব। আহি ধুনীয়াকৈ আমি নাহৰকটীয়া এইখন বাগানখনৰ নাম কি বুলি কয় নাজানো বাৰু, বাগানখন পাইছোঁ। চাৰিওফালে বাগান আছে, কি ধুনীয়াকৈ আপোনালোকে চাব দেই। এইফালে বাগান আৰু এইফালে বাগান ধুনীয়াকৈ। আৰু আপোনালোকক নাহৰকটীয়া টাউনখন দেখাম, এতিয়া দেখাবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। আৰু এনেকৈ ধেমালি ধুমুলা কৰি মেলি আমি আহি একদম নাহৰকটীয়াই পাই গ'লোহি, মানে কি ক'ব আৰু। আপোনালোকে ভিডিঅ'টো চাব ধুনীয়াকৈ আৰু আশীৰ্বাদ কৰিব, আৰু সিমানখিনি আৰু দেখাবলগীয়া কি আছে, বছ দুলীয়াজান পামগৈ আৰু বেছি সময় নালাগে, আধা ঘণ্টা। নাহৰকটীয়া পাই গ'লোঁ দেই বন্ধুসকল, নাহৰকটীয়াটো চব পূজা মণ্ডপে বনাইছে চাগে ধুনীয়াকৈ। বাপৰে, আজি ধুনীয়াকৈ ৰ'দটো ওলাইছে, একদম মজা লাগি আছে দেই। আৰু এইটো চাইডে যাব নামৰূপ, এইফালে দুলীয়াজান, আমি যাম এতিয়া দুলীয়াজান এইটো চাইডে। চবতে ভিৰ লাগি আছে দেই, একদম চব জেলপি ওলালেই মানুহবোৰে পূৰা খাই আছে। আমি একদম পূজাতে খাম আৰু বন্ধুসকল, লগে ভাগে খাম দেই সকলোৱে। আৰু বন্ধুসকল, এই গছ গছনিখিনি চাওকচোন বাৰু, চাৰিওফালে ইমান ধুনীয়াকৈ গছনি আছে। যদি ৰাস্তাটো বনায় তেনেহ'লে ৰাস্তাটো কি ব্যৱস্থাত মানে কেনেধৰণে বনাব কওকচোন বাৰু, কাৰণ গছ গছনি কাটিটো ৰাস্তাটো বনালে মানে বহুত বেয়া কথা হ'ব। সেইকাৰণে কেনেকৈ বনাব আৰু দেই, যিহেতু আমাৰ গছ থাকিলে মানুহ জীয়াই থাকিব, সেইকাৰণে সকলোৱে এইটো ভাবি পিনি বনাব লাগে। আৰু যিহেতু ৰাস্তাটো সৰু আৰু গছ কাটিলেহে ৰাস্তাটো ডাঙৰ হ'ব, সেইকাৰণে যদি বেলেগ ৰাস্তা উলিয়াব, নহ'লে আৰু বেলেগ এটা কৰি কিবা কৰিব আৰু, নহয় জানো? কাৰণ এতিয়া আমাক প্ৰকৃতিৰ কাৰণে, আমি মানুহ জীয়াই থাকিবৰ কাৰণে গছ গছনি বহুত প্ৰয়োজন। সেইকাৰণে ইয়াত ইমান ডাঙৰ গছ আছে, হয়তো শ বছৰ ধৰি থকা মানে ডাঙৰ গছ আছে। সেইখিনি গছ যদি কাটি দিয়ে আৰু সেনেকৈ গছ পুলি ৰুবও লাগিব, সেইকাৰণে সকলোৱে গছ পুলি ৰোপণ কৰিব, সেয়াই আৰু। ধন্যবাদ বন্ধুসকল, আপোনালোক যে ইমান সময়লৈকে চাই থকাৰ কাৰণে ভিডিঅ'টো। আৰু জাপি খৰাহি লাগিলে এইফালে পাই যাব, ধুনীয়াকৈ আছে এইবিলাক চাওক। গছ থাকিলে মানুহ জীয়াই থাকিব, সেইকাৰণে গছ গছনি কটা বন্ধ কৰক। সকলোৱে ৰাস্তাও প্ৰয়োজন হৈছে, ডাঙৰ ৰাস্তা লাগে, ফ'ৰলেন লাগে, মানে এইবিলাক সকলো ৰাস্তা লাগে। হয়, গাড়ী মটৰ বেছি হৈছে, সেইকাৰণে সকলোৱে যাতে এটা ভাবি চিন্তি কাম কৰিব লাগে আৰু ভাবি চিন্তি ৰাস্তা বনাব লাগে, আৰু গছ গছনি কটা বন্ধ কৰক সকলোৱে। আৰু এতিয়া আমি এইখন পাইপ দলংখন, এইখন চাওক, পোনে পোনে চাওক। এতিয়া ৰেল গেট পাৰ হৈছোঁ দেই বন্ধুসকল। আৰু এইটো BRC কনষ্ট্ৰাকশ্যনে বনাই আছে, ধুনীয়াকৈ চাওক। এইবিলাক সম্পূৰ্ণ হোৱাগৈ নাই, পোষ্টবিলাক হৈছে, কিছুমান মানে বনাই আছে। আৰু এখন মানে অভাৰ ব্ৰিজখন হৈ গ'লে ভাল হ'ব, সুবিধা হ'ব মানে সকলোৰ কাৰণে। এখন যেতিয়া ব্ৰিজখন হ'ব নহয়, ভাল লাগিব, একদম তলেদি মানে ধুনীয়াকৈ ট্ৰেইন গৈ থাকিব, ওপৰেদি একদম গাড়ী অহা যোৱা মজাকৈ অহা যোৱা কৰি থাকিব পাৰিম, ভাল লাগিব, হয় নহয় বাৰু কওকচোন বাৰু। আৰু যেতিয়া বনাই হ'ব
সকলো আহিব দেই সেইদিনাখন মানে একদম নাহৰকটীয়া দুলীয়াজান মানে ধুনীয়াকৈ ডিগবৈ যাব মানে সুবিধা হ'ব আহিব সকলোৱে ভাল লাগিব আহি দুলীয়াজান আমাৰ তেলি ছাৰৰ ঘৰৰ সন্মুখত পাইছোহি দেই এইবিলাক চব কাম কাজ লাগি আছে ডাঙৰ ডাঙৰ গাড়ীবিলাক লাগি আছে চব ৰাস্তাটো কাৰণ আগত বহুত বেয়া আছিলে আমাৰ তেলি ছাৰৰ সন্মুখৰ ৰাস্তাটোৰ কথা কৈছোঁ আৰু সেইটো এতিয়া বৰ্তমান বনোৱা মানে কাম চলি আছে আৰু যি কি নহওক আহি ভাল লাগিব টিপলিং তিনিআলি পাই গ'লোহি এতিয়া আমি যাব লাগিব বাওঁ চাইডে গ'লে দুলীয়াজান যাম আৰু সোঁ চাইডে গ'লে আপোনাৰ ভাদৈ পাঁচআলি হৈ এনেকৈ ডিগবৈ যাব পাৰিব এই ৰাস্তাটো পোনে ৰাস্তাটো 16 নম্বৰ তিনিআলি পাই গ'লোহি দেই এখন হৈ গ'ল এম বজাৰ দুলীয়াজান এম বজাৰ আহি পিপলদল পাই গ'লোহি দেই এখন দুলীয়াজান থানাখন আৰু পোনে আপোনালোকৰ দুলীয়াজান ট্ৰেইন ষ্টেচনলৈ যাব পাৰিব সকলোখিনি ট্ৰেভেলাৰ লাগি আছে আৰু মানে ষ্টেচন ফালে যাব পাৰিব আৰু ষ্টেচন পাৰ হৈ ডিব্ৰুগড় যাব পাৰিব আপোনালোক আৰু দুলীয়াজান আহিছোঁ যিহেতু দুলীয়াজানৰ অইল ফিল্ডখন নেদেখালেতো বেয়া লাগিব ন সেইকাৰণে দুলীয়াজান অইল ফিল্ডখন আপোনালোকে দেখাই যাম বুলি ভাবিছোঁ কেনেকুৱা লাগে আপোনালোকে জনাবচোন বাৰু দেই আৰু আঁতৰৰ পৰা দেখাম বাৰু আৰু যিহেতু নামি মেলি দেখাবলৈ সময় নহ'ব সেইকাৰণে আপোনালোক দেখাই আছোঁ অইল ফিল্ডখন কেনেকুৱা ধৰণৰ চাই থাকিব এইখন দুলীয়াজান অইল ফিল্ড হোটেল এইখন চাওক এইখন বাপৰে বহুত ধুনীয়া আছে দেই অইল ফিল্ড ফাইনেলি আহি পাই গ'লোহি দুলীয়াজান মানে আমাৰ গাঁৱৰ পৰা আহিলোঁ দুলীয়াজানলৈ সেইকাৰণে দুলীয়াজান পাই গ'লোহি তেনেহ'লে ভিডিঅ'টো ইমানটা সময় মাৰিছোঁ আৰু কেনেকুৱা পাই আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহিব তেনেহ'লে বাই বাই